বন্ধুসকল আহক আজি এখন গাড়ী ফিটিং কৰোঁ মানে ফুল ফিটিং জুপিটাৰ গাড়ী TVS জুপিটাৰ গাড়ী আজি এখন ফুল ফিটিং কৰোঁ তো আহক মই আগত এতিয়া মই ফুল এক্সট্ৰা ফিটিংটো লৈ লওঁ মিৰৰ বাৰু কোম্পানীৰ পৰা আহে গ্লাছ তো এইটো লগাওঁ মানে অলপ লগালোৱে তো আৰু মই এক্সট্ৰা ফিটিংটো লৈ লওঁ লৈ কিনে ফিট কৰোঁ তো বলক এক্সট্ৰা ফিটিং লৈ লওঁ জুপিটাৰৰ বেলেগ আছে মানে সব গাড়ীৰ বেলেগ এচি এণ্টৰ্কৰ এণ্টৰ্ক আৰু এইটো এচি জেছ গাড়ী আৰু জুপিটাৰৰ জুপিটাৰৰ কম আছে অৰ্ডাৰ দিব লাগিব পৰি গ'ল আগত দেখিৰ মাঠগাৰটো এয়া লৈ ল'লোঁ এক্সট্ৰা ফিটিং এতিয়া ফিট কৰিম ল'ব ইয়াৰে আৰু এটা বস্তু পৰি গ'ল এইটো লৈ লওঁ এইটো বস্তু এইটো মানে মাঠগাৰ ইয়াতে আগত দেখি লগোৱা হয় মই দেখাই আছোঁ ক'ত লগাই কি কৰে তো চাই থাকক ভিডিঅ'টো আৰু ইয়াৰে টুলছবিলাক লৈ লওঁ কি লাগিব এই 10 টিউবলাৰ 10 স্পেনাৰ স্ক্ৰুড্ৰাইভাৰ ষ্টাৰবিট লাগিব ষ্টাৰবিট তো মই লৈ ল'লোঁ গোটেইখিনি টুলছ ষ্টাৰবিট 12-13 ৰিং 10-11 স্পেনাৰ স্ক্ৰুড্ৰাইভাৰ আৰু 10 টিউবলাৰ তো বলক ফিটিং কৰোঁ ফিটিং হৈ গ'ল এটা পিছফালে আছে ফুটৰেছ লগাব আছে গাৰ্ড লগাব আছে সিট কভাৰ লগাব আছে মেট লগাব আছে তো এইখিনি পিছফালৰখিনি এতিয়া ফিট কৰি লওঁ এটা সিট খোলোঁ এনেকৈ এতিয়া গাৰ্ড লগাবৰ কাৰণে সিট খুলিব লাগিব তো সিটটো খুলি লওঁ খুলি কিনে পিছফালে ফিটিং কৰিছোঁ চাই থাকক অকল এক্সট্ৰা ফিটিং হৈ গ'ল এতিয়া চাই লওক কি ফিট কৰিলোঁ মই আৰু এক্সট্ৰা ফিটিঙত কি আহে মই দেখাই আছোঁ চাই লওক ফিটিং পূৰা ফিট কৰি দিলোঁ পূৰা যি আহে নতুন গাড়ী ল'লে ইয়াৰো কিন্তু এক্সট্ৰা পইচা লাগে তো মই চব ফিটিং কৰি দিলোঁ গাড়ীখনৰ আপোনালোকক মই দেখাই আছোঁ কৈ আছোঁ কি আহে এক্সট্ৰা ফিটিঙত এয়া চাই লওক এয়া মিৰৰ আহে তাৰপিছত এই এক্সট্ৰা ফিটিং এইটো এই দুই সাইডত এই গাৰ্ড আহে আৰ্মাৰ গাৰ্ড আহে
আৰু এই পেনেল গাৰ্ড আৰু ছিট কভাৰ আৰু এয়া মেট তাৰপিছত এই গ্ৰিপ কভাৰ আৰু ফুটৰেষ্ট বাছ ইমানেই এক্সট্ৰা ফিটিঙত এইখিনিয়ে আহে এইখিনি হৈ গ'ল এতিয়া ইয়াক ৱাশ্বিং কৰোঁ ৱাশ্ব কৰি কিনে পালিছ কৰি দিম